একো নাই বা ভিন্ডো আহিলে আজি তো বহুত বেছি ফুটি আৰু গুড নিউজ এটা আছে আপোনালোকক কম বাৰু বস্তু দেখাও বায়ে মোক বিহুত কি দিলে তো বা ভিন্ডো মোৰ কাৰণে এটো নিছিলে বিহুত Okay, so hi everyone, welcome back to my channel. So আজি বিহুৰ দিন গটিকে প্ৰথমতে সকলোলৈকে বিহুৰ উলগ জনালো ৰঙালী ৰংবোৰে যাতে ভৰি পৰক আৰু নৱবৰ্ষৰ শুভেচ্ছা জনালো আপোনালোকে চাগে হয়তো ভিডিওটো পাওঁতে দেৰি হ'ব কাৰণ বহুত বেছি ব্যস্ততা আপোনালোকক কি কম সিকিমত যাওঁতে বহুত মানে যেহেতু আপোনালোকে জানে মই বহুত কেম্পেইন বিলাকত কাম কৰি থাকো মানে অনলাইন টাইপ অফ বিজনেস আৰু মই অনলাইন কাম বিলাক কৰি থাকো আৰু বহুত ব্ৰ্যান্ডৰ কাম মই কৰি থাকো গটিকে মোৰ এবিলাক মানে অকলে মই হ্যান্ডল কৰো কোন ধৰণৰ মানুহ ৰখানে অকলে গটিখিনি হ্যান্ডল কৰো আৰু বহুতৰ লগত এগ্ৰিমেন্ট আছে মানে বহুত ব্ৰ্যান্ডৰ লগত মই লং টাৰ্মৰ কাৰণে এগ্ৰিমেন্ট কৰি থৈছো গটিকে এভৰি মান্থত কিছুমান ভিডিও দিয়াটো মানে কম্পালসৰি হয় মানে মোৰ কাৰণে গটিকে বহুতখিনি কাম থাকে যেতে মই সিকিমত গুছি গলো তাৰ আগত মোৰ এক্সাম আছিল সিকিমত গুছি গলো বহুতখিনি বস্তু মানে পেন্ডিং হৈ গল তো মোৰ ইমান প্ৰবলেম হৈছে ন এতিয়া মানে এপ্ৰিল মান্থৰ কেম্পেইনত মানে হে হ'ব হল ন হেতে তেওঁলোকৰ মানে 22-3 এৰ আগত ভিডিও বিলাক দিব লাগে তো মোৰ ইমান প্ৰবলেম হৈছে হেবিলাক শুট কৰি ব্ৰ্যান্ডক এপ্ৰুভ কৰিবলৈ পঠিওৱা গটেখিনি বহুত ধৰণৰ কাম থাকে যি সকল ইনফ্লুয়েন্সাৰ তেওঁলোকে গম পায় বাৰু একো কথা নাই আজি ভিডিওটো আৰম্ভ কৰিছো আৰু বিহুৰ কথা কম বিহুৰ কথানো কি কম ইয়াতে ইমান তেনেকুৱা গুৱাহাটীত বিহুৰ মানে ইমান হে যেটো মানে উঠা হেতু মই বহুত কম দেখিছো এবাৰে বাৰু গুৱাহাটীত প্ৰথম বিহু বাকি গাঁৱত যাওঁ বা মাজুলীত যাওঁ কিন্তু এবাৰ মাজুলীত যাব নোৱাৰো কাৰণ আপোনালোকে গম পায় ঘৰ বনি আছে সেই কাৰণে ঘৰৰ কাম চাই থাকিব লগা আছে আৰু একো নাই বা ভিন্ডো আহিলে আজি তো বহুত বেছি ফুটি আৰু গুড নিউজ এটা আছে আপোনালোকক কম বাৰু গতিকে ভিডিওটো হেহলৈকে চাই থাকক মই এটা জলদি ৰেডি মানে অলপমান চুলি তুলি ড্ৰাই কৰো আৰু বিহু বুলিনো আজি দিনটো কি কৰা আপোনালোকক দেখাই থাকিম ভিডিওটো হেহলৈকে চাই থাকিব খিনি মই ধুনিয়াকে ড্ৰাই কৰি এতিয়া মোৰ এটা দুটা কাম আছে মানে মেকআপ নকৰো হা মেকআপ কৰিলে বহুত এলাহ লাগে আৰু গৰম দিনত জানেই মেকআপটো কিমান প্ৰবলেমেটিক হয় সো মই জলদি একাপ চাহ খাওঁ আৰু লিপষ্টিকটো লগাই মানে কিছুমান ভিডিও শুট কৰি লওঁ হেখিনি পাছত মই আপোনালোকক লগ পাম ভিডিও চাই থাকিব ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকৰ লগত এটা কথা শেয়াৰ কৰিব ওলাইছো যে মেবি 2 উইকস মান আগত মই আপোনালোকক আপডেট দিছিলো যে মোৰ বহুত স্কিন ড্যামেজ হৈছিল গতিকে মই কিছুমান প্ৰডাক্ট ইউজ কৰিছিলো কিউৰ স্কিনৰ পৰা মই এটা এই কিটটো পাইছিলো আৰু এটো মই ইউজ কৰিছিলো গতিকে মই এতিয়া আপোনালোকক এটা আপডেট দিব লাগিছে এটা মোৰ অনেষ্ট ৰিভিউ হেতু হৈছে আপোনালোকে মোৰ স্কিনত বহুতখিনি চেঞ্জেস পাব পাৰে বা দেখিব পাৰে যে গুটেখিনি মানে মোৰ ইমপ্ৰুভ হৈছে লাহে লাহে ইয়াতো মোৰ বহুতখিনি কথা কওঁ যে মই আগতে বহুত স্কিন কেয়াৰ প্ৰডাক্ট ইউজ কৰিছিলো কিন্তু এনেকুৱা নহয় যে আপোনাৰ ঘপককে গুটেখিনি ভাল হৈ যাব স্কিন একদম ভাল হৈ যাব এনেকুৱা কথা না প্ৰপাৰ ডায়েট ওয়াটাৰ ইনটেক গুটেখিনি ডিপেন্ড কৰে স্কিন ভাল হোৱাৰ ক্ষেত্ৰত কিন্তু মোৰ কি হয় হেখিনি প্ৰডাক্ট মই লং টাইম ইউজ নকৰো কাৰণ মই কোনো ধৰণৰ চেঞ্জেস দেখিবলৈ নাপাওঁ স্কিনত বাট যেতিয়াৰ পৰা মই কিউৰ স্কিনৰ প্ৰডাক্ট ইউজ কৰিছো তেতিয়াৰ পৰা মই স্কিনত বহুতখিনি চেঞ্জেস পাইছো আৰু যদি প্ৰডাক্ট এটা আপোনাৰ স্কিনত চেঞ্জেস আনে গতিকে আপোনালোকে হেতু প্ৰডাক্ট ইউজ কৰিবই গতিকে মই আপোনালোকক নকওঁ যে ডাইৰেক্টলি কিউৰ স্কিনৰ প্ৰডাক্ট ইউজ কৰক এটো জাস্ট এটা মোৰ ৰিভিউ অনেষ্ট ৰিভিউ আৰু মই পাৰ্সোনালি আপোনালোকৰ লগত শেয়াৰ কৰিছে মই কিউৰ স্কিন ইউজ কৰাৰ পৰা মোৰ বহুতখিনি ইমপ্ৰুভ পাইছো আৰু মই যিখিনি প্ৰডাক্ট ইউজ কৰি আছো কিউৰ স্কিনৰ এনেকুৱা নহয় যে মই জিটি প্ৰডাক্ট ইউজ কৰিছো এটো প্ৰপাৰ কাস্টমাইজ কিট হয় মোৰ স্কিন কন্ডিশন মোৰ কিবা এলাৰ্জিক ৰিঅ্যাকশন আছে নেকি মোৰ স্কিনত কিবা প্ৰবলেম আছে নেকি এভৰিথিং গম পোৱাৰ পাছত এটো এটা কাস্টমাইজ কিট বনাই দিছে আৰু ইয়াত কিছুমান মিনিমাল বস্তু আছে তেনেকে ফেস ওয়াশ হক ময়শ্চাৰাইজাৰ হক গুটেখিনি আছে সকলোৰে কাস্টমাইজ কিটটো বেলেগ হ'ব পাৰে ইভেন মোৰ স্কিন ট্ৰিটমেন্টৰ কাৰণেও বহুতখিনি প্ৰডাক্ট ইয়াত আছে আৰু যি সকল মোৰ নতুন সাবস্ক্ৰাইবাৰ্ছ তেওঁলোকে নাজানিব পাৰে যে কিউৰ স্কিন কি হয় কেনেকে ইউজ কৰে হেতু যে কিউৰ স্কিন হৈছে এটা এপ যেটো আপোনালোকে এপ ষ্টৰৰ হক বা প্লে ষ্টৰত হক পাই যাব আৰু মই স্ক্ৰিনত দেখাই দিম বাৰু গুটে প্ৰসেসটো হেতু আপুনি ডাউনলোড কৰি ল'ব পাৰে সেই এপটো দেন আপোনালোকক তাতে লগইন কৰিব আহিব আপোনালোকে ফোন নাম্বাৰৰ সহায়ত লগইন কৰি ল'ব পাৰে আপোনাৰ ওটিপি আহিব আৰু লগইন হৈ যাব তাৰ পিছত আপোনাক সিলেক্ট কৰিবলৈ দিব পাৰে হেয়াৰ বা ফেস আপোনালোকে যি প্ৰবলেম হয় সপোজ মোৰ ফেস আছে সো মই ফেস সিলেক্ট কৰিম তেতিয়া তেওঁলোকে আপোনালোকক সুধিব যে আপুনি কি প্ৰবলেম ফেস কৰি আছে আপোনাৰ ফেসৰ এটা ফটো দিব ক'ব হেতু ফ্ৰন্ট ফটো হ'ব পাৰে বা সাইডৰ ফটো হ'ব পাৰে আপোনালোকে দি দিব আৰু তাতে আছে এআই টেকনলজি আৰু সেই এআই টেকনলজি দি আপোনাৰ ডায়াগনোজ কৰি ল'ব তেওঁলোকে আপোনাৰ স্কিনত কি প্ৰবলেম হৈছে দেন আপোনাক কিছুমান কোৱেশ্চনছ সুধিব যেনেকৈ আপুনি কিবা সাপ্লিমেন্ট লৈ আছে নেকি আপোনাৰ কিবা এলাৰ্জিক ৰিঅ্যাকশন আছে নেকি বা বেলেগ মেডিকেশনছ কিবা লৈ আছে নেকি আপুনি কি ফেস ওয়াশ ইউজ কৰিছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ সুধিব আপোনালোকে তাতে ৰিপ্লাই কৰিব লাগিব দেন আপোনাৰ পৰা তেওঁলোকে অলপ টাইম ল'ব আৰু তেওঁলোকে এজন ডক্টৰ আপোনাক দিব আৰু তেওঁলোকৰ আপুনি ফ্ৰী কনসাল্ট কৰিব পাৰিব আৰু কনসাল্ট কৰাৰ পিছত তেওঁলোকে কাস্টমাইজ কৰি আপোনালোকৰ কাৰণে এনেকুৱা এটা কিট দিব আৰু সকলোৰে কিটটো বেলেগ হ'ব তেওঁলোকে
কোন ধৰণৰ ডক্টৰ চাৰ্জেছ নলয় অনলি এই কিটটোৰ চাৰ্জ লয় আৰু সেইটো বহুত বেছি এফৰ্ডেবল আপোনালোকে এৰাউণ্ড 1500 পাই যাব বা আমি যিহেতু স্কিনৰ প্ৰব্লেম হলে ডাৰ্মেটলজিষ্টক কনসাল্ট কৰাটো বেছি প্ৰিফাৰ কৰোঁ কিন্তু বহুত এলাহ লাগে ডক্টৰৰ ওচৰত যোৱা ট্ৰেভেলিং চাৰ্জ এণ্ড অল এভৰিথিং থাকে কিন্তু আপোনালোকে ঘৰতে বহি যেতিয়া কিউৰ স্কিনত আপোনালোকে কথা পাতিব পাৰিব তেওঁলোকে আপোনাক গোটেইখিনি এজন স্কিনৰ ডক্টৰ দি দিব আপোনালোকক ট্ৰিটমেণ্ট দি দিব কাষ্টমাইজ কিট দি দিব গতিকে ইয়াতকে সুবিধা আৰু কি লাগে নহয় জানো আৰু আপোনালোকে ভাবিব পাৰে যে চেকআপ কেনেকৈ কৰিম গতিকে টেনশ্যন লোৱাৰ কোনো কথা নাই ইয়াত আপোনালোকে চেকআপ অপশ্যনো আছে তাতে গৈ আপোনালোকে চেকআপ কৰিব পাৰে মান্থলি আৰু তেওঁলোকে আপোনালোকক ইভেন ডায়েট লিষ্টটো প্ৰভাইড কৰে আৰু পুৰা ইনষ্ট্ৰাকশন দি দিয়ে যে কেনেকৈ আপোনালোকে কোনটো প্ৰডাক্ট কেনেকৈ ইউজ কৰিব লাগে কি কৰিব লাগে গোটেইখিনি দি দিয়ে গতিকে বহুত বেছি সুবিধা আপোনালোকেও এইটো ডাউনলোড কৰিব পাৰে মই আপোনালোকক কম কাৰণ মই মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কাৰণ মই ইউজ কৰি বহুত বেছি ভাল পাইছোঁ গতিকে আপোনালোকে ট্ৰাই কৰিব পাৰে ডেছক্ৰিপশ্যন বক্সত গোটেই মই ডিটেইলছ এভৰিথিং দিয়া আছে আপোনালোকেও তাৰ পৰা সেই লিংকত গৈ ডাউনলোড কৰিব পাৰে কিয়ৰ স্কিন আৰু বহুত এফৰ্ডেবল হয় গতিকে যদি আপোনালোকক আৰু এডিশ্যনেল ডিছকাউণ্ট লাগে দেন আপোনালোকে মোৰ এই কোডটো জুপিটাৰ 100 ইউজ কৰিব পাৰে তেতিয়া প্ৰথম 50 জন মেম্বাৰে পাব 100 rupees অফ গতিকে এইখিনিয়ে কথা মইতো কিউৰ স্কিন প্ৰডাক্ট ইউজ কৰি বহুত বেছি ভাল পাইছে আপোনালোকে ট্ৰাই কৰিব পাৰে ডেছক্ৰিপশ্যন বক্সত গোটেই ডিটেইলছ দিয়া আছে গো এণ্ড চেক ইট আউট এজনে মানে মোৰ ৰুমৰ পৰা নাযায় কাৰণ মোৰ ৰুমত এচি আছে সেইকাৰণে এচিৰ পৰা নাযায় হেপী ৰঙালী বিহু চাৰ্লি হেপী ৰঙালী বিহু এবাৰ চাগে তই বহুত মনটো বেয়া ন তই এবাৰ মাজুলী যাব পৰা নাই তই ইয়াতে বন্দী হৈ থাকে ফ্লেটত তাতে ফুৰি থাক তোৰ মনটো বহুত বেয়া চাগে ন চাৰ্লি মই পিন্ধি আছোঁ খুব কমফৰ্টেবল এটা মানে ধুনীয়া প্ৰিণ্টৰ নাইট শ্বুট মই এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু গৰমত মানে এইবিলাকে কমফৰ্টেবল হয় আৰু গাইজ বিহুটোত মেখেলা চাদৰ নিপিন্ধিলেতো ভাল নালাগে সেইকাৰণে হৈছে এপাক নাচি আহোঁ মেখেলা চাদৰ পিন্ধি এই ব্লাউজ এইটো এখন চাদৰ কিন্তু এখন ইমান মুগাৰ নহয় বাৰু কিন্তু বাৰ শ্বৰ্ট আছে নেকি সুধো যদি মানে এই ৰিহা বা ব্লেক কালাৰ তেনেকুৱা যদি এখন মানে পাওঁ বোৱা মই তেনেকৈ পিন্ধিম তো সেই অলপমান ৰেডি হৈ লওঁ ফটো চটোকে উঠি লওঁ আৰু বিহু বুলি নে কিনো আৰু গাইজ আৰু ৰিল চিলে বনাই লওঁ আজিকালিতো আৰু ৰিলেই হৈছে টাউনত আৰুনো কি বিহু আপোনালোকে পাব বাৰু ঠিক আছে মই এটা বস্তু দেখাওঁ বায়ে মোক বিহুত কি দিলে তো বা ভিডিঅ' মোৰ কাৰণে এইটো আনিছিলে বিহুত কি মই দেখাওঁ ইয়াতে আছে এটা খুব ধুনীয়া কুৰ্তি পাইজামা ছেট এইটো হৈছে কুৰ্তি কটনৰ খুব ধুনীয়া কুৰ্তি দেখিছে আৰু এইটো হাতৰ ডিজাইন পিন্ধিলেহে গম পাব আৰু এতিয়া পিছে গৰম মই ট্ৰাই দেখা এনেকৈ হাতটো অলপ বেলেগ টাইপৰ ডিজাইনৰ হয় আৰু ইয়াৰ লগত আহিছে এইটো এটা পাইজামা দিছে খুব ধুনীয়া আৰু পাইজামাটো মানে এনেকুৱা অলপ চিগাৰেট পেণ্ট টাইপৰ তো এই দুটা মোক বায়ে দিলে সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই লওঁ পটককৈ আৰু এতিয়া ফটাফট মই ৰেডি হওঁ হাই এভৰিৱান সকলোকে আমি ৰঙালী বিহু আৰু নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালো আমি এতিয়া গুৱাহাটীত আছো গুৱাহাটীতনো কিহৰ ৰঙালী বিহু আৰু নিজে কাপোৰ পিন্ধি ৰঙালী বিহু উদযাপন কৰিছো টেৰেছতে বিহু মাৰিছো আজি আমি জানমণি গান লগাইছো আচলতে বিহু আমাৰ আবেগ গতিকে বিহুটোক সক্ৰিয়তা আমি ধৰি ৰাখিব লাগে আৰু এবাৰ দুখ লাগিছে মানে ঘৰৰ কাম চাম কৰি থকাৰ কাৰণে মাহত যাব নোৱাৰিলে আৰু মাজুলীতটো সাংঘাতিক এটা আৰু আমি সৰুৰ পৰা মাজুলীত থকা আমি যিটো গাঁৱৰ বিহু সেইটোৱে ভাল পাওঁ মানে ইয়াত এতিয়া মঞ্চ বিহু হৈ থাকে ইয়াতে বহুত কিন্তু চাব পাৰিছো বাৰেচহৰীয়া ভাওনাও চালো ভালেই লাগিছে আৰু এনেকে উদযাপন কৰি আছো আপোনালোকে ভালে আৰু পিঠাও আমাৰ এবাৰ বনোৱা নহ'লে ইয়াত কিনি অনা হ'ল কিন্তু যিমান যি হ'লেও যিটো বিহুৰ উৰুকা দিনা বনোৱাৰ জেতুকা লগোৱাৰ সেইবিলাক তথাপি লগাইছো বাৰু ইয়াতে লগালে কিন্তু তথাপিও আৰু গতিকে আমি ৰিল চিল বিলাক দিছো বাৰু ইয়াতেনো কি বিহু আৰু সেয়াই বিহু ন ৰিল বনোৱা কিবা আচলতে এই যে ৰিল বিলাক হওক বা ইউটিউব ভিডিঅ' হওক এইবিলাক একো একটা স্মৃতি আৰু মাজে মাজে ময়ো এনেকে কিবা কিবি দেখুৱাই থাকো এই কাৰণেই দেখুৱাও যে কিবা এটা আৰ্জন কৰা বা কিবাৰ এটা হেৰি উদ্দেশ্য নাথাকে কিন্তু তাৰ অন্তৰালত এটা বস্তু থাকে আমাৰ যে ধুনীয়া ধুনীয়া মুহূৰ্তবোৰ এতিয়া তাই মোৰ তাতো কিছুমান বস্তু আছে মানে সেইবোৰ আমি পিছত আমি আৰু এইবিলাক এবাৰ বস্তুবিলাক ইণ্টাৰনেটত দিলে সদায় থাকি যায় আমি আজিৰ পৰা 10-12-15 বছৰ পিছতো চাব পাৰিম আমাৰ য়ংগাৰ ভাৰ্চনটো বা এনেকুৱা বয়সত আমি কি কৰিছিলোঁ সেইকাৰণে আৰু এটা কথা কওঁ যিটো ৰিল হৈছে ন ৰিলটো বহুত গান ধৰি ৰাখিছে এতিয়া পুৰণা গান বহুত ট্ৰেণ্ডিঙত অহা হৈছে আমাৰ মানে সেই সময়ছোৱা আমাৰ টিনেজাৰ সময়ছোৱা আমি কেনেকে মানে সময় পাৰ কৰাইছিলোঁ আগতে বিহু মানে কি হয় আমি জানমণি আহে বুলি একদম পাগলত জানমণি ওলাব জোনবাই ওলাব আমি পুৰা সেইবিলাক কৰা আজিকালি সেইবিলাক মাদকতা নোহোৱা হৈ গৈছে তথাপিও ৰিলে সেই পুৰণা বিহু গানবোৰ
কামবিলাক ধৰি ৰাখিছে সেইকাৰণে ভাল লাগিছে তথাপি আমি ৰিলচিন মালো তাইৰ প্ৰীতি ৰেখা তোৰ আইডিটো কি প্ৰীতি ৰেখা দত্ত বুলি আছে আৰু আমাৰ আইডি বিলাকত গৈ পেলাই আপোনালোকে চাব এইকেইটা আইডি আৰু তাইৰো ইউটিউব চেনেল আছে কিবা কিবি ভিডিঅ' বনাই ইউটিউব মানে এনেই আৰু মাজে মাজে দিয়ে চাব আপোনালোকে এই আমাৰ লানা হেপী ৰঙালী বিহু লানা হেপী ৰঙালী বিহু থাকা দেই তুমি বিহু নচা নাই নেকি তুমি বিহু নচা নাই নেকি বিহু নচা নাই আৰু এতিয়া আমি অলপমান বিহু বুলি ওলাই যাওঁ মানে আমাৰ নতুন ঘৰলৈ যাওঁ বুলি ভাবিছো গোটেইকেইটা মিলি আমাৰ এবাৰ বিহু শেষ একোৱে নাই ন মা বিহু কিবা আছে নে আছে দোকানো বিহু আৰু আমাৰ এবাৰ বিহু নাই এই বিহু বুলি পালে গাইজ দুখৰ কথা চবেই নতুন কাপোৰ পিন্ধিলে মই নতুন কাপোৰ নিপিন্ধিলো গৰমতে মানে নাই পিন্ধা মায়ে মই নাই পিন্ধা যাওঁ মা আৰু গাইজ এতিয়া আমি যাম আমাৰ নতুন ঘৰলৈ এনেই আৰু চাই আহোঁ আমাৰ বিহু চিহু নাই এবাৰ মাজুলী নগ'লো আৰু ইয়াত একোৱে বিহু নাই গাইজ মানে আৰু ফাইনেলি নতুন ঘৰ পালোহি যেহেতু কনষ্ট্ৰাকশ্যন চলি আছে অলপমান লেতেৰাই হৈ আছে আৰু কৈছিলোঁ যে গুড নিউজটো হৈছে যে আমি আৰু 5-6 দিনমানৰ পিছতে নতুন ঘৰলৈ আহিম আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব হ'লেও অলপ কাম চলি আছে এখন মেইন দুৱাৰ এতিয়া খুলি লাহেকৈ সোমালোঁ অলপমান ইণ্টেৰিয়ৰটো আজি দেখাই দিলোঁ দেই কি কৰিছে এইটো মোৰ ৰুম হয় অলপ বনাইছে আৰু বহুতখিনি কাম বাকী আছে বাৰু সম্পূৰ্ণকৈ হ'লেহে আপোনালোকে ভাল দেখিব তথাপিও যিহেতু আপোনালোক ফেমিলি হয় চব কথা শ্বেয়াৰ কৰোঁ অলপমান দেখাই দিলোঁ আপোনালোককো আৰু ইমান ভোক লাগিছিলে আৰু বিহু বুলি ভাবিলোঁ পিঠা পনাটো খোৱা গৈছে অলপমান KFCও খাই আহোঁ নে কি কয় বিহু বুলি নতুন বছৰ বুলি পইচা অকণমান খৰচ কৰিলোঁ আৰু তাৰপাছত আমি ইয়াত চবে মিলি পিঠা কিনিলোঁ দেখিছে তথাপিও বনোৱাৰ সমান সোৱাদ নহয় কিন্তু দেই এই কিনা পিঠাবিলাক ঘৰৰ পিঠাকেইটালৈহে মিছ কৰি আছোঁ ফাইনেলি ঘৰৰ কামবিলাক কৰি মেলি আহিলোঁ আজি ইমান ডিটেইলছত আপোনালোকক দেখুওৱা নাই আপোনালোকে নেক্সট ব্লগত চাব ঘৰটো মই দেখাম বাৰু নতুন ঘৰত শিফ্ট কৰা এণ্ড অল এভৰিথিং ঘৰৰ কাম যে হৈ গ'ল পুৰা টুৰ মই নেক্সট ভিডিঅ'ত দিম কিন্তু এতিয়া যাব লাগিব লতাশিলত পুৰা বঢ়িয়া বিহু ফাংচন হৈ আছে ভাবিছোঁ চাবলৈ যাওঁ মাহঁত অলৰেডি গ'লে মই গা চা ধুই ওলোৱা দেৰি হ'ল মই ফটাফট এতিয়া ৰেডি হওঁ আৰু তাতে যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো আপোনালোকক যিমান পাৰোঁ অলপ দেখাম আৰু মানে সেই আৰু ইয়াতে মঞ্চ বিহুৱে মেইনলি হয় ন গতিকে তালৈকে যাওঁ আৰু মই ফটাফট ৰেডি হৈ লওঁ অলৰেডি মই লেট আৰু এই লতাশিলৰ বিহু চাম বুলি মই সাজি কাচি ৰেডি মাহঁত গ'লে ইফালে পিছে চাওকচোন এবাৰ ভিৰটো বাপৰে বাপ কেনেকুৱা মানুহ তথাপিও ব'লক আৰু চাই আহোঁ ভিতৰত বিহু মা কেনেকুৱা লাগিছে চাই পেলাই কেনেকুৱা লাগিছে চাই পেলাই ভাল লাগিছে পাপা কেনেকুৱা লাগিছে লাগিছে আৰু বোলে লাগিছে গাইজ বহুত দেৰি হ'ল আৰু ফাংচন চাই আহিলোঁ ডিনাৰ চিনাৰ কৰিলোঁ বহুত ভাগৰ লাগিছে আৰু ভ্লগটো আজি ইয়াতে এণ্ড কৰি দিওঁ মোৰ বিহুটো এনেকৈ গ'ল আৰু বাকী ৰিলচ চিলচ বনালোঁ আজি বিহু বুলি সেইবিলাক আপোনালোকে মোৰ এইটো আইডিত পাব ইনষ্টাগ্ৰাম আইডিত আৰু সেয়াই আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই এণ্ড লাভ ইউ অল